Hello guys, welcome to Sumedha Light Cooking. মই আজি এটা আকু নতুন ভিডিও দিব গৈ আছো। এইটো সব বাদামৰ হেৰি বনাম, চাটনি বনাম। সেইকাৰণে মই ইয়াতে ফ্ৰাই পেনত অলপ বাদাম দিছো, সব এটো ভাজিব লাগিব। ইমান কোন বাদাম লৈছো আৰু কেঁচা জলকীয়া ললো 6-7টা মান, অলপ জ্বলা হ'ব। তাৰপিছত নহৰু ললো 4 কোহা মান আৰু এটুকুৰা আদা লৈছো আৰু ইমানে। এতিয়া মই এই বাদামবিলাক ভাজি লম। তাৰপিছত লগতে এই নহৰু কেঁচা জলকীয়া এইবিলাক দি দিম বাদামত। তাৰপিছত ভাজা হ'লে মই মিক্সাৰ গ্ৰাইণ্ডাৰত চাটনি জাৰত দি এটো বনাই ৰেডি কৰিম। এই সব ৰেডি হৈ আছে। এতিয়া মই সব ঢালি দিছোঁ, নৰসিংহ পাত, তাৰপিছত আদা, তাৰপিছত নহৰু 3-4 কোৱা মান আছিলে। এইটো ভাজা অলৰেডি ভাজা হৈ গৈছে। এতিয়া মই হেল্ল' গাইজ, এইটো চাক বাদাম চাটনি ৰেডি হৈ গৈছে। আৰু ইয়াতে অলপ আপোনালোকে যদি বিচাৰে অলপ নেমু টেঙা ৰস চেপি দিলে অলপ আৰু টেষ্ট লাগিব। যদি নহলে নাই কোনো কথা নাই। তাৰপিছত সোৱাদ অনুসৰি অলপ নিমখো মিহলাই ল'ব পাৰে। তাৰপিছত এই ৰেচিপিটো খাই চাওক। যদি আপোনালোকে খাই ভাল পায় তেনেহলে কমেন্ট বক্সত কেনে লাগিল কমেন্ট কৰি পঠাব, লাইক কৰিব আৰু মোৰ ভিডিও নিশ্চয় সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈ মই নতুন ভিডিও লৈ আহি আছো। বাই বাই।